ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ ভালদৰে চাব। এই প্ৰথম বেঞ্চত বহি থকা ৱালৰ কাষত যে ল'ৰাটো আছে, মানে টিফিনৰ সময় হৈছিল চাগে। তাৰপিছত সকলোৱে টিফিন খাই আছে, সকলো ল'ৰা ছোৱালী। বাইদেউ দুজনী আছে তাতে ক্লাছ ৰুমটোত। আৰু টিফিন খাই থাকোঁতে হয়তো গলত বজি গ'ল। ল'ৰাটোৱে চেষ্টা কৰিছিল কিন্তু উলিয়াব নোৱাৰিলে। তেনেকৈ অলপ সময়ৰ পিছত ল'ৰাটোৱে ঢলি তলত পৰি যাব বেঞ্চৰ পৰা। কাষৰ ল'ৰা ছোৱালীয়ে দেখিছিল, সকলো সৰু ল'ৰা ছোৱালী, গতিকে সিহঁতৰ কি দোষ আছে। কাষৰ মেডাম কেইজনী অন্তত চাব লাগিছিল। কাষৰ ল'ৰাকেইজনে চাই আছে, সি তলতীয়া লগৰ ল'ৰাজন তলত পৰি গৈছে। আমাৰ স্কুলৰ শিক্ষক আৰু সহায়িকাসকলো অলপ দায়িত্ব বুজাটো দৰকাৰ, কিয়নো সৰু ল'ৰা ছোৱালী সিহঁতে ইমান নাজানে, যিহেতু অলপ ধ্যান ৰাখিব লাগে। এইবিলাক সৰু সৰু কথা, কিন্তু ধ্যান ৰখাটো দৰকাৰ। যাৰ কাৰণে আজি এই ল'ৰাটোৰ প্ৰাণ গুচি গ'ল অলপমান ভুলৰ কাৰণে। এয়া বাইদেউ দুজনীয়ে কিবা কথাত ব্যস্ত আছে। এজন ল'ৰাই বাইদেউজনীক কৈছিল, দেখুৱাই দিছিল, কিন্তু বাইদেউজনীয়ে ধ্যান নিদিলে, কথাটোত আওকাণ কৰিলে। হয়তো যদি এই ল'ৰাটোৰ কোৱাৰ লগে লগে গ'ল হয়, হয়তো ল'ৰাটোৰ জীৱনটো ৰক্ষা পৰিলেহেঁতেন। গতিকে এই ভিডিঅ'টোৰ পৰা শিকিবলগীয়া বহুখিনি কথা আছে। ইয়াত অভিভাৱকসকলেও টিফিন দিওঁতে অলপ সাৱধান, যাতে চিপছ হওক বা কুৰকুৰি হওক এইবিলাক বস্তু টিফিনত কেতিয়াও নিদিয়ে। অলপ টিফিনটো দিওঁতে অলপ চাই চিতি দিয়াটো দৰকাৰ। বাইদেউ দুজনীয়ে বহুত সময় ইয়াতখিনিতে ব্যস্ত আছে। যদি এবাৰো পিছফালে চালে হয়, সম্ভৱ ঘটনাটোৰ পৰা ল'ৰাটো ৰক্ষা পৰিল হয়। বাচ্চাটা দুইবার ডাকিছে ম্যাডাম, ও কিন্তু আর বাদ দিলেছেন, ভালাই ভালাই ম্যাডাম আবু দেখছে নাকি? এবাৰো বাইদেউটো সেই ডেস্কখনলৈ লক্ষ্য কৰা নাই, নিজৰ কামতেই ব্যস্ত। ল'ৰা ছোৱালীবিলাক নিজৰ নিজৰ টিফিন কৰি নিজৰ বেঞ্চলৈ গুচি গৈছে। ছোৱালী হওক ল'ৰা, বাইদেউ দুজনীয়ে তাতেই ব্যস্ত হৈ আছে। ইমান গাফিলতি হ'ব নালাগে, কাৰণ সকলোৰে ল'ৰা ছোৱালী মাক দেউতাকৰ কাৰণে হিয়াৰ আমঠু হয়। তাক দায়িত্ব বুজাটো দৰকাৰ। এই বাইদেউজনী অৱশেষত গৈছে, গৈ দেখিছে যে ল'ৰাটো তলত পৰি আছে, আৰু ইতিমধ্যে ল'ৰাটো প্ৰাণ গুচি গৈছে। গতিকে সকলোৱে সাৱধান হোৱাটো দৰকাৰ। ভিডিঅ'টোৰ পৰা শিকিব লগা বহুখিনি আছে, গতিকে ধন্যবাদ।